হেল্ল' এভৰিৱান, মই ভৈৰৱী আৰু নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মই তোমাৰ হৈ ৰ'ম। কবিতাটি লিখি পঠাইছে শিৱসাগৰৰ পৰা মেঘা দেউৰী। তেন্তে বলক আৰম্ভ কৰোঁ আজিৰ কবিতা মই তোমাৰ হৈ ৰ'ম। হৃদয়ৰ কোনোবা এটি কোণৰ স্পৰ্শতাৰ অনুভৱেই হৈছা তুমি। এই যে মোৰ অনুভৱবোৰ গোটেইখিনি সাঙুৰি দেখুৱাই দিম যেন তোমাক এফালৰ পৰা। বুকুত যে তোমাক পোৱাৰ কিমান হেঁপাহ প্ৰকাশ কৰি তুলিলোহেঁতেন মোৰ এই অনুভৱবোৰৰ সৈতে। মন জোৰ পৰি যোৱাকৈ চাম যেন তোমাক একেবাৰে ওচৰৰ পৰা, তোমাৰ চকুত চকুত হৈ। মন পৰখি যোৱা মোৰ এই আবেগ অনুভূতিবোৰ চুই যাম যেন মৰম ভাল পোৱাৰে জুৰুলা জুপুলা কৰি পেলোৱা তোমাৰ মনটিক। ধুনীয়া ধুনীয়া মুহূৰ্তবোৰ বান্ধি থম যেন সদায়ৰ কাৰণে, আৰু কম সময় তই ৰৈ যা। দিবাচোন হাত এখন আগবঢ়াই বিপদ অথবা সমস্যাবোৰৰ সময়ত খামুচি ধৰি ৰাখিবলৈ মই তোমাৰ হৈ ৰ'ম। ল'বাচোন খবৰ এটি মোৰ দিনটোৰ ব্যস্ততাৰ মাজতো মই তোমাৰ হৈ ৰ'ম। ডাঙৰ ডাঙৰ উপহাৰ দি ছাৰপ্ৰাইজ কৰাতকৈ মোৰ প্ৰতি থকা তোমাৰ অনুভৱবোৰ ডায়েৰীৰ পৃষ্ঠাত নিলিখিলেও মোবাইলৰ নোটপেডতে লিখি মোক ছাৰপ্ৰাইজ কৰিবাচোন, মই তোমাৰ হৈ ৰ'ম। মোবাইলৰ ৱালপেপাৰত মোৰ ফটো নাৰাখিলেও হোৱাটছএপৰ চাট লিষ্টত বেলেগতকৈ অলপ সোনকালে ৰিপ্লাই কৰিবাচোন, মই আজীৱন তোমাৰ হৈ ৰ'ম।